মই আমাৰ জ্যেষ্ঠ সাংবাদিকসকলো আছে আৰু আমাৰ সাংবাদিক বন্ধুসকল আছে মৰিগাঁও জিলাৰ সকলোকে আমি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বিষয়বিলাকতো গম পাইছে। এতিয়া কথা হৈছে কি, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল হৈছে এটা গণতান্ত্ৰিক দল। ইয়াত এনেকুৱা ধৰণৰ টিকট বিচৰাৰ অধিকাৰ সকলোৱে আছে। কংগ্ৰেছ দলত ধৰক আগদিনা জইন কৰিছে, পিছদিনাও টিকট বিচাৰিব পাৰে। এইটো আমাৰ গণতান্ত্ৰিক দল। আৰু সেইটোৱে এতিয়া ফৈদুল হুছেইন ডাঙৰীয়া আপোনালোকে চাব, মোটামুটি আমি কংগ্ৰেছ কৰা প্ৰায় 35 বছৰ কাল হ'ল। এই আমি জিলা কংগ্ৰেছতে হওক কংগ্ৰেছ দলত, কাৰণ মই NSY কৰিছোঁ, ইউথ কংগ্ৰেছ কৰিছোঁ, বা পেৰেণ্ট কংগ্ৰেছ কৰিছোঁ, বা বিভিন্ন দল সংগঠন আমি কংগ্ৰেছ দলৰ কৰিছোঁ। সেই সময়ৰ পৰাই আমি মৰিগাঁও জিলা কংগ্ৰেছত বিভিন্ন মেল মিটিং সভা সমিতিবিলাক হয়। সেই সভা সমিতিবিলাকত কোনো কালে ফৈদুল হুছেইন ডাঙৰীয়াক আমি দেখা পোৱা নাই, নাম্বাৰ 1। আৰু নাম্বাৰ 2 হৈছে কি, মই জনাত আমি মানে গভীৰভাৱে কংগ্ৰেছ দলৰ ভিতৰচোৱাত আছিলোঁ। ইউথ কংগ্ৰেছৰ মই প্ৰশাসনিক জেনেৰেল ছেক্ৰেটেৰী আছিলোঁ, বা বৰ্তমান সময়তো মই জিলাৰ জেনেৰেল ছেক্ৰেটেৰী হৈ আছোঁ, আপোনালোক গম পায়। বৰ্তমান সময়তো তেখেত কিন্তু কোনো এটা বিভাগৰে তেখেতে বিষয় বাবদ নাই। এতিয়া কথা হৈছে কি, আমাৰ তেখেতক পেৰাচিট লেণ্ডিং বুলি এটা কাৰণে কোৱা হৈছিল যে লাহৰীঘাট সমষ্টিত আমাৰ বেলেগ আনোৱাৰ হুছেইন নামৰ এজনে আমাৰ দলৰ পৰা টিকট বিচাৰি আছিল, আৰু বিভিন্নজনে বিচাৰি আছিল। কিবা কাৰণত আনোৱাৰ হুছেইন ডাঙৰীয়াক ধিং সমষ্টিত তেখেতে প্ৰাৰ্থিত্ব বিচাৰিলে। তেতিয়া আমাৰ যিজন আমাৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ, তেখেতে যেতিয়া ধিং সমষ্টিলৈ আনোৱাৰ হুছেইন গ'ল, এই ধিং সমষ্টিটোত লাহৰীঘাট সমষ্টিটোত এই ফৈদুল হুছেইন ডাঙৰীয়াক ধৰি আনি লৈ আনি যে এটা পৰিৱেশ, এটা বেয়া পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কি কয় ফৈদুল হুছেইন ডাঙৰীয়াক লৈ অহা হৈছে। আৰু এতিয়া সেইটোৱে হৈছে কি, গোটেই বস্তুটোত এটা কথাই হৈছে যে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সম্পূৰ্ণভাৱে জড়িত আছে। আৰু আপোনালোক সকলোৱে গম পাইছে বা বিভিন্ন প্ৰচাৰ মাধ্যমতো দেখিছে যে আমাৰ কি কয় সাংসদ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আজিকালি নহয়, আজি প্ৰায় বহুদিন ধৰি তেখেতে বিজেপিৰ এজেণ্টৰ দৰে কাম কৰি আছে। আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তেও দেখিছোঁ তেখেতৰ প্ৰতি মুহূৰ্তত কেনেকৈ দলটোক ক্ষতি কৰিব পাৰি, কেনেকৈ দলটোক আঘাত কৰিব পাৰি, এইটোৱে তেখেতৰ লক্ষ্য আৰু উদ্দেশ্য আছে। তাৰ ফলশ্ৰুতিতেই তেখেতে কি কৰিলে, লাহৰীঘাট সমষ্টিটো আপোনালোক সকলোৱে জানে এইটো কংগ্ৰেছৰ দুৰ্গ। কংগ্ৰেছৰ পৰাই বিভিন্ন সময়ত আমাৰ প্ৰতিনিধিবিলাক জয়যুক্ত হৈ আহিছে। তেখেতে দেখিছে যে লাহৰীঘাট সমষ্টিটো আকৌ কংগ্ৰেছ জয় হ'ব, গতিকে কেনেকৈ কংগ্ৰেছক ক্ষতি কৰিব পাৰি, কেনেকৈ কংগ্ৰেছ দলৰ মাজত খাম খেলি লগাব, তাৰ উপলক্ষে এই ফৈদুল হুছেইন ডাঙৰীয়াক লৈ আহিছে, আনি এক বিশৃংখল এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু আপোনালোকে সকলোৱে জানে যে চাওক, ফৈদুল হুছেইন ডাঙৰীয়াই টিকট বিচৰাৰ অধিকাৰ সকলোৱে আছে, বা আমি তেখেতক আমাৰ কংগ্ৰেছ নেতা কৰ্মীয়ে ফৈদুল হুছেইন ডাঙৰীয়াক সমৰ্থন কৰিছে টিকট বিচৰাৰ ক্ষেত্ৰত। কিন্তু কথা হ'ল কি, টিকট বিচৰাৰ অধিকাৰ সকলোৱে আছে, তেওঁ টিকট নাপালে দলৰ টিকটটো এজন ব্যক্তিক দিব পাৰিব। এজন ব্যক্তিক টিকট দিয়াৰ পাছত আমাৰ ডাক্তৰ আসিফ নাজাৰ ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছত তেখেত এজন শিক্ষিত আৰু এজন সচেতন ব্যক্তি হিচাপে তেখেতৰ দায়িত্ব আৰু কৰ্তব্য থাকিব লাগিছিল যে আমাৰ যিজন আমাৰ দলৰ পৰা মনোনীত কৰিছে প্ৰাৰ্থী, তেখেতক সহযোগ কৰাটো। তেখেতৰ যদি ভাল চিন্তা, তেখেতৰ যদি সঁচাকৈ এজন শিক্ষিত ব্যক্তি, তেখেতে আমাৰ প্ৰাৰ্থীজনক সহায় সহযোগ কৰিব লাগিছিল। যদি দলৰ প্ৰতি তেখেতৰ প্ৰাণ আছে, দলৰ প্ৰতি তেখেতৰ যদি আন্তৰিকতা আছে, তেখেতে সহায় কৰিব। কিন্তু শেহতীয়াকৈ হ'ল কি, টিকটটো নোপোৱাৰ লগে লগে তেখেতে দল ত্যাগ কৰি তেখেতে আকৌ UDFত যোগদান কৰি এতিয়া বৰ্তমান সময়ত UDFৰ হৈ প্ৰচাৰ কৰি আছে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকে সমাজ ব্যৱস্থাত বা ৰাজনৈতিক গোটেই জগতখনতেই এক কলা অধ্যায়ৰ সৃষ্টি কৰে। এইটো অতি ভয়ংকৰ কথা। আৰু আপোনালোকে গম পাইছে বৰ্তমান তেখেতেও দল ত্যাগ কৰি তেখেতে বিজেপি দলত গৈছে। আচলতে এই গোটেই পৰিঘটনাবিলাকৰ মূল